তো আমাৰ অসমত এতিয়াও বহুত এনেকুৱা ব্যক্তি আছে বা বহুতো ল'ৰা ছোৱালী আছে যাই নেকি স্কুটি এখন চলাম বুলি ভাবি আছে, স্কুটি এখন কিনিম বুলি ভাবি আছে, কিন্তু তেওঁলোকে কি হয় স্কুটিখন চলাবলৈ ভয় কৰে। ঠিক আছে, তো আজিৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ সেই ভয় নোহোৱা হৈ যাব। ঠিক আছে, আপোনালোকক কেনেকৈ স্কুটিখন চলাব লাগে, স্কুটি এইফালে কি থাকে এইফালে কি থাকে, স্কুটিখন ষ্টাৰ্ট কেনেকৈ কৰিব লাগে, সম্পূৰ্ণ ডিটেইলছত মই আপোনালোকক দেখুৱাম স্কুটিখন কেনেকৈ চলাব লাগে। আজিৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ সেই ভয়টো নোহোৱা হৈ যাব আৰু অকণমান হ'লেও সাহস এটা আহিব। ঠিক আছে, তো আজিৰ ভিডিঅ'ত মই আপোনালোকক স্কুটিখন কেনেকৈ চলাব লাগে সেইটো দেখুৱাম। তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো এতিয়া বলক স্কুটিখন কেনেকৈ চলাব লাগে সেইটো মই আপোনালোকক এতিয়া দেখুৱাম। তো গাড়ীখন চলাবলৈ হ'লে প্ৰথমতে আপোনালোকক কি লাগিব, চাবি। ঠিক আছে, চাবিপাত ক'ত ভৰাব, ইয়াতে আপোনালোকে চাবিপাত ভৰাই দিব। ঠিক আছে, 1 2 দুইবাৰ এনেকৈ ঘূৰিব, তাৰপিছত ইয়াতে ডিছপ্লেত লাইট জ্বলি যাব। এইখন হ'ল হণ্ডাৰ গাড়ী, হণ্ডাৰ ডিঅ'। ঠিক আছে, তাৰপিছত এতিয়া কি কৰিব, এইফালে এডাল আছে, মানে স্কুটি মানে আপোনালোকে ভাবক স্কুটি মানে চাইকেল। ঠিক আছে, তো এইফালে আছে এডাল বুলি কয় ক্লাছ আৰু ব্ৰেক। ঠিক আছে, বাইকত আপোনালোকৰ এডালে থাকে ক্লাছ বুলি থাকে, কিন্তু এইডাল হৈছে ক্লাছ আৰু ব্ৰেক বুলি কয়। ঠিক আছে, এইডালে আপোনালোকৰ ব্ৰেকৰ কাম কৰিব। ঠিক আছে, এইডালে আপোনালোকৰ ব্ৰেকৰ কাম কৰিব, এইডাল হ'ল আগৰ ব্ৰেক। এতিয়া বুজি পালে, এইডাল ক্লাছ আৰু ব্ৰেক, বা ভাবি ল'ব আপোনালোকে প্ৰথমতে এইডাল পাছৰ ব্ৰেক, এইডাল আগৰ ব্ৰেক। ঠিক আছে, এইডাল হ'ল পাছৰ ব্ৰেক, এইডাল হ'ল আগৰ ব্ৰেক। তো চাইকেল আৰু স্কুটি। ঠিক আছে, চাইকেল স্কুটি, পাছৰ ব্ৰেক আগৰ ব্ৰেক। ক্লিয়াৰ, ইয়ালৈকে আপোনালোকে বুজি পালে। এইডাল হৈছে পাছৰ ব্ৰেক, সেইডাল হৈছে আগৰ ব্ৰেক। চাইকেলৰ যেনেকুৱা এইফালে পাছৰ ব্ৰেক সেইফালে আগৰ ব্ৰেক, তো ইয়াতেও স্কুটিটো পাছৰ ব্ৰেক আৰু আগৰ ব্ৰেক। এতিয়া ষ্টাৰ্ট কেনেকৈ দিব, ঠিক আছে, ষ্টাৰ্ট কেনেকৈ দিব মই আপোনালোকক এতিয়া দেখাই আছোঁ। ষ্টাৰ্ট দিবলৈ হ'লে আপোনালোকে প্ৰথমতে এই পাছৰ ব্ৰেকডাল টানি ধৰিব লাগিব, পাছৰ ব্ৰেকডাল টানি ধৰিব লাগিব। পাছৰ ব্ৰেকডাল টানি ধৰাৰ লগে লগে আপোনালোকে ইয়াতে চেল্ফ আছে, এইটো চেল্ফ দেখা পাইছে আপোনালোকে, এইটো চেল্ফ বুলি কয়। যদি চেল্ফে কাম নকৰে কিক দিব লাগিব। কিক কেনেকৈ দিব লাগে সেইটো পিছত দেখুৱাম। প্ৰথমতে আপোনালোকে এই পাছৰ ব্ৰেকডাল টানি ধৰিব লাগিব ষ্টাৰ্ট দিয়াৰ কাৰণে। পাছৰ ব্ৰেকডাল টানি ধৰি কিনে আপোনালোকে ইয়াতে টিপি দিয়ক। মই টিপি দিম, 1 2 3 হৈ গ'ল, চিম্পুল। ঠিক আছে, পাছৰ ব্ৰেকডাল টানি পেলাই মই এই চেল্ফৰ চুইচটো টিপি দিছোঁ, ষ্টাৰ্ট হৈ গ'ল। তো আপোনালোকে চাব পাৰে। ঠিক আছে, ষ্টাৰ্ট হৈ গ'ল। এতিয়া কি কৰিব লাগিব মই আপোনালোকক দেখাই আছোঁ। এতিয়া কি কৰিব লাগিব, এই ৰাইট চাইডে যিটো আছে, ৰাইট চাইডৰ এইডাল যে দেখিছে আপোনালোকে, এইডাল লাহে লাহে ঘূৰাই দিব লাগিব। ঠিক আছে, এই দেখিছেনে, ঘূৰাই দিম। মই আপোনালোকক এতিয়া দেখাই আছোঁ কেনেকৈ ঘূৰাব লাগে। তো মই লাহে লাহে ঘূৰাম, আপোনালোকে চাব। লাহে লাহে ঘূৰাইছোঁ, মই অকণমান ঘূৰিছোঁ, আপোনালোকে চাব পাৰে। তো এইডাল যে আছে, এই ৰাইট চাইডৰ এইডাল ৰাইট চাইড হ'ব। ৰাইট চাইডৰ এইডাল লাহে লাহে ঘূৰাব লাগিব। ঠিক আছে, মই লাহে লাহে ঘূৰাম, আপোনালোকে চাই যাব। মই লাহে লাহে ঘূৰাইছোঁ এই, ঠিক আছে, লাহে লাহে ঘূৰালে এইটো লাহে লাহে যাব। ঠিক আছে, আপোনালোকে চাব, এইটো লাহে লাহে ঘূৰাই আছোঁ মই আপোনালোকক। লাহে 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 আপোনালোকে পটকৈ এৰি নিদিব, পটকৈ দিলে কি হ'ব, পটকৈ যাব গাড়ীটো, আগুৱাই যাব। লাহে লাহে দিলে লাহে লাহে গৈ থাকোঁ। তেনেকৈ চাওক, লাহে লাহে ঘূৰাই আছোঁ মই, লাহে লাহে গৈ আছে। ঠিক আছে, এই চোৱা, যেতিয়া মই অকণমান চিধা ৰাস্তা পাম, চিধা ৰাস্তা পোৱাৰ লগে লগে কি কৰিম, অকণমান জোৰকৈ ঘূৰাম। দেখিছেনে, চাওক, চিধা ৰাস্তাত মই অলপ জোৰকৈ চলাম, আপোনালোকে চাওক। তো ইয়াতে ঘূৰাবলৈ হ'লে কি কৰিম, মই লাহে লাহে ঘূৰাম। ঠিক আছে, লাহে অকণমান ঘূৰিছোঁ, চাব, মই চাব, অকণমান এই 1, এইটো এনেকৈ থাকিব, 1 2 3 চাওক, 1 2 3 লাহে 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 লাহে। ঠিক আছে,
লাহে লাহে এনেকৈ লাহে লাহে ঘূৰাব লাগে ঠিক আছে লাহে লাহে এনেকৈ ঘূৰালে কি হয় লাহে লাহে যাব আপোনালোকে পটকৈ ঘূৰাই নিদিব লাহে লাহে যাব লাহে লাহে দিব এনেকৈ লাহে লাহে যাব ঠিক আছে তো হয়তো আপোনালোকে এতিয়া বুজি পালে কেনেকৈ গাড়ীখন চলাব লাগে তো এতিয়া মই আপোনালোকক দেখুৱাম যে ইয়াতে যে চুইচ কেইটা আছে সেই চুইচ কেইটাৰ কোন চুইচৰ কি কাম সেইটো মই আপোনালোকক এতিয়া দেখাই আছোঁ এতিয়া মই আপোনালোকক কোনটো চুইচৰ কি কাম সেইটো দেখুৱাই আছোঁ আপোনালোকে লেফ্ট চাইডে বাওঁ হাতখনত যিকেইটা চুইচ থাকিব সেইকেইটা চুইচৰ কাম হ'ল এইটো তলত যিটো চুইচ আপোনালোকে দেখিছে এইটো হ'ল হৰ্ণ ঠিক আছে হৰ্ণ এইটো টিপি দিলে মই দেখুৱাই আছোঁ এইটো ঠিক আছে আৰু এইটো চুইচৰ হৈছে এইটো আপোনালোকে যদি লেফ্ট চাইডে ঘূৰে আপোনালোকে লেফ্ট চাইডে এইটো দিব তো ইণ্ডিকেটৰ হয় এইটো এইফালে দিলে লেফ্ট চাইডে ইণ্ডিকেটৰ দেখাব আৰু ৰাইট চাইডে দিলে ৰাইট চাইডে দেখাব এইটো চুইচৰ কাম হ'ল যেতিয়া লাইট আপোনালোকে ৰাতি গাড়ী চলাব তেতিয়া এইটো হ'ল আপাৰ আৰু ডিপাৰ ঠিক আছে এইটো লাইট ওপৰত দিলে কি হ'ব লাইটটো চিধাই যাব আৰু এইটো যদি আপোনালোকে তলৰ পিনে দিয়ে এইটো তলত লাইটটো তলত যাব ঠিক আছে তো এইখিনি আছিল প্ৰচেছ আজিৰ ভিডিঅ'টো চোৱাৰ পিছত হয়তো আপোনালোকে স্কুটি কেনেকৈ চলাব লাগে সেইটো গম পালে আৰু যদি আপোনালোকে স্কুটি এখন ল'ম বুলি ভাবিছিল বা আপোনালোকৰ মনত যদি কিবা এটা ভয় আছিল হয়তো আজিৰ ভিডিঅ'টো চাই পেলাই আপোনালোকৰ সেই ভয়টো বা স্কুটি যদি এখন কিনিম বুলি ভাবি আছিল তেনেহ'লে হয়তো স্কুটি কিনিবলৈ সাহস এটা পাব বা সাহস পাইছে তো ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি চেনেললৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে লৈ আহোঁ আজিলৈ ধন্যবাদ